ফকৰা যোজনা। টেঙা আম এবাৰহে বেচিব পাৰি। টেঙা আমক যদি কোনোৱে মিঠা বুলি কিবা প্ৰকাৰে এবাৰ পতিয়ন নিয়াই বেচিব পাৰিলেও যেতিয়া কিনোতাই সেই সোৱাদ যেতিয়া টেঙা পাব তাৰ পাছত তেওঁ মিঠা আমো যদি বেচিবলৈ আনে গ্ৰাহকে তেনে বেপাৰীৰ ওচৰত কাষ নাচাপে। সেই বেপাৰীৰ মিছা ফাঁকিবাজ কথা ভৱিষ্যতলৈও তাক পাহৰি নাযায় আৰু এনেকুৱা বেপাৰীক কেতিয়াও বিশ্বাস নকৰা হ'ব। অৰ্থাৎ টেঙা আম বেচাৰ দৰে চল প্ৰবঞ্চনাৰে যি লোকে আনৰ সুবিধা গ্ৰহণ কৰে তাক এবাৰহে কৰিব পাৰিব, বাৰে বাৰে তেনে কাম কৰিব নোৱাৰে। ভুক্তভোগীয়ে এনে মানুহৰ কবলৰ পৰা আৰু সাৱধান হ'ব। উক্ত যোজনাটোত ইয়াকে বুজাইছে যে এনেবোৰ কাম মানুহে এবাৰ কৰিবলৈ সুযোগ পালেও বাৰে বাৰে ইয়াক পুনৰাবৃত্তি কৰিব নোৱাৰে। থেংক ইউ।